প্ৰথমে অসমীয়া জাতি হেপাহৰ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ হিয়াবৰা উলক আৰু শুভকামনা জনাইছো। হয় নমস্কাৰ, মই আশিকুল, আপোনালোকে চাই আছে ইজি লাৰ্নিং। হয়, যোৱা নিশা যি DEE LP UP দ্বিতীয়খন অস্থায়ী মেধা তালিকা প্ৰকাশ পালে, সেই মেধা তালিকাত নাম হোৱা সকলোলৈ মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ আৰু নাম নোহোৱা সকলে আৰু অলপ ধৈৰ্য কামনা কৰিলোঁ, কাৰণ আশা কৰা ধৰণে কাট অফ কমিছে। হয়, যোৱা ৰাতি যি দ্বিতীয় অস্থায়ী মেধা তালিকা প্ৰকাশ পালে, সেই দ্বিতীয় অস্থায়ী মেধা তালিকাৰ কেটাগৰী ৱাইজ কাট অফৰ তালিকাখন মই ইয়াত প্ৰস্তুত কৰি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে প্ৰথম অস্থায়ী মেধা তালিকা দ্বিতীয় অস্থায়ী মেধা তালিকাত কিমান পাৰ্থক্য আহিল সেয়া আপোনালোকে ইয়াত চাব পাৰিব। যে যি দ্বিতীয় অস্থায়ী মেধা তালিকা আহিল, সেই অস্থায়ী মেধা তালিকাত দেখা গ'ল যে বৰপেটা জিলাৰ EWS কেটাগৰীত কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই, নম্বৰৰ কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই। একেদৰে বঙাইগাঁৱত সামান্য সংখ্যকহে হৈছে, কম সংখ্যকহে হৈছে। আৰু কিছুমান জিলা আছে যিসমূহ জিলাত EWSৰ সৰ্বাধিক 3 নম্বৰকৈ কমিছে। মই আপোনালোকক দেখাব খুজিছোঁ যে এয়া চাওক, ডিব্ৰুগড় জিলাত 3 নম্বৰ কমিছে প্ৰথম অস্থায়ী মেধা তালিকা আৰু দ্বিতীয় অস্থায়ী মেধা তালিকাৰ মাজত পাৰ্থক্য। গোৱালপাৰা জিলাত কমা নাই সিমান এটা। গোলাঘাট জিলাত কমিছে সৰ্বাধিক 3 নম্বৰ। তাৰপিছত কমিছে যোৰহাট জিলাত সৰ্বাধিক 3 নম্বৰ কমিছে। তাৰপিছত কমিছে শিৱসাগৰ জিলাত সৰ্বাধিক 3 নম্বৰ কমিছে। একেদৰে শোণিতপুৰ জিলাত ইমান এটা কমা নাই আৰু তিনিচুকীয়া জিলাত ইমান এটা কমা নাই। আকৌ যদি আমি চাবলৈ যাওঁ জেনেৰেল কেটাগৰীত, জেনেৰেল নহয় OBC কেটাগৰীত, OBC কেটাগৰীত ইয়াতো সৰ্বাধিক 3 নম্বৰ কমিছে কিছুমান জিলাত। যেনে গোৱালপাৰা জিলাত সৰ্বাধিক কমিছে, 3 নহয় 4 সৰ্বাধিক কমিছে গোৱালপাৰা জিলাত। কামৰূপ জিলাত 3 নম্বৰ কমিছে। কামৰূপ ৰুৰাল, কামৰূপ মেট্ৰ 3 নম্বৰকৈ কমিছে। আৰু মৰিগাঁও জিলাতো 3 নম্বৰ কমিছে। নগাঁও নলবাৰীতো 3 নম্বৰকৈ OBC কমিছে। নগাঁও নলবাৰী। হয়, ইয়াতে আৰু এটা আচৰিত ধৰণৰ কথা হৈছে যে শোণিতপুৰ জিলাত OBC কেটাগৰীত ফাৰ্ষ্ট প্ৰভিজনৰ মেৰিট লিষ্টত কাট অফ আছিল 217.81, কিন্তু দ্বিতীয় অস্থায়ী মেধা তালিকাত দেখা গৈছে যে 218। কেনেকৈ হ'ব পাৰে? কাট অফ কমিবহে লাগিছিল, কাট অফ কেনেকৈ বাঢ়িল বুজি পোৱা নাই। এইটো মোৰ কাৰণে আচৰিত লাগিছে। আৰু কিয় বা কাট অফ কমাৰ সলনি বাঢ়িল সেয়া কৰ্তৃপক্ষইহে গম পাব। এয়া প্ৰথম এই তালিকাত মই চাইছোঁ যে একমাত্ৰ জিলা শোণিতপুৰ জিলা OBC কেটাগৰী কাট অফ কমাৰ সলনি কাট অফ বৃদ্ধিহে পাইছে। একেদৰে আমি যদি চাব যাওঁ SC ST PWD আৰু আনৰিজাৰ্ভ কেটাগৰী সকলোৰে সৰ্বাধিক 3 নম্বৰকৈ কমিছে। PWD বেছি কমিছে, STPৰো বেছি কমিছে, কিন্তু SC আৰু UR অৰ্থাৎ আনৰিজাৰ্ভ কেটাগৰী সিমান এটা কমা নাই। আপোনালোকে লাগিলে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।